নমস্কাৰ, মই জয়ন্ত বৰদলৈ আপোনালোক আছামিজ ফাৰ্মাৰলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হৈছোঁহি। আপোনালোকে দেখিছে বৰ্তমান আমি এখন অমিতা বাগানত আছোঁ। এই অমিতা বাগানখনৰ বিষয়ে আমি আপোনালোকক কিছু কথা জনাবলৈ বিচাৰিছোঁ। এই বাগানখনৰ গৰাকী আমাৰ লগত আছে, আমি তেখেতৰ পৰা কিছু কথা জানিম। আহক, এয়া আমাৰ লগত আছে এইগৰাকীজন বাগানখনৰ। দাদা, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী প্ৰভাত চন্দ্ৰ নাথ। মোৰ ঘৰ বৰভগীয়াত, পোষ্ট অফিচ চৰাইবাহী, থানা মেকৰিভাটা, জিলা মৰিগাঁও, অসম। এই জেগাখিনিৰ নাম হ'ল বেচাপতি বুলি কয়। ইয়াতে আমাৰ প্ৰায় 6 বিঘা মাটি আমি অমিতা বাগান বনাইছিলোঁ। আপোনালোকে দেখিছে। আপোনালোকক জনাব বিচাৰিছোঁ যে এই জেগাখিনি হৈছে আপোনাৰ মৰিগাঁও জিলাৰ পৰা প্ৰায় 7 কিলোমিটাৰমান আঁতৰত আছে, যিটো আমাৰ নগাঁও মৰিগাঁও যিটো মেইন ৰোড তাৰ পৰা নিলগতে আছে, আৰু মৰিগাঁও টাউনৰ পৰা 7 কিলোমিটাৰমান আগতে আছে। গতিকে আপোনালোক জানিব বিচাৰিছোঁ আপোনাৰ এই বাগানখনৰ বিষয়ে। বৰ্তমান আপোনাৰ এই বাগানখন কিমান দিন হ'ল কৰা? মই চ'তৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰিছিলোঁ পুলি ৰোৱা। তেতিয়াৰ পৰা প্ৰায় মোটামুটি 6 মাহ হৈছে। মানে এই বছৰ চ'তৰ মাহৰ পৰা? এই বছৰ যোৱা চ'তৰ মাহৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া বৰ্তমান আপোনাৰ কিমানখিনি মানে মাটিত আছে সেই বাগানখন? 6 বিঘা মাটি আছে। টোটেল আমাৰ গছ আছে 2000 জোপা। আৰু এই বাগানখন আপুনি এইবাৰ প্ৰথম কৰিছে অমিতা খেতি নে আগতেও কৰিছে আপুনি? আগতে মই ৰঙালাও, বন্ধাকবি, ফুলকবি, বেঙেনা এনেকৈ শাক চব্জি কৰিছিলোঁ। আৰু এই যোৱা চ'তৰ পৰাহে মানে অমিতা বাগানত গুৰুত্ব দিলোঁ, আৰু সেইমতে ধৰক ফল আহিছে। আৰু মোৰ লগত প্ৰায় 12জনৰ পৰা 14জন নিবনুৱা ডেইলি লাগিয়ে আছে, আৰু তেওঁলোকৰ ফলতেই ধৰক আজি এইখিনি হৈছেগৈ। আৰু এই বাগানখন ধৰক আপুনি যে প্ৰথম এতিয়া আগতে বেলেগ খেতি কৰিছিল, এতিয়া অমিতা খেতি কৰিছে, এই অমিতা খেতি কৰাৰ কিবা বিশেষ কাৰণ আছে নেকি? আগতে যিখন কাৰণ আপুনি বেলেগ খেতি কৰিছিলে, আগতেতো ৰঙালাও বা বন্ধাকবি, জাতিলাও, বেঙেনাপে ধৰি যিমানখিনি কৰিছিলোঁ। আৰু এতিয়া দেখিছোঁ অমিতা বাগানত আগৰ সেয়াৰ তুলনাত যথেষ্ট কিবা আশাবাদী, মানে ফল যিমতে আহিছে, বা এতিয়া মাৰ্কেটটো কি পাওঁ, যদি মাৰ্কেটটো উচিত মতে পোৱা যায় তেতিয়াহ'লে 10জন নিবনুৱা ইয়াত সংস্থাপন পাব, আৰু তেওঁলোকৰ জৰিয়তেও মানে আৰু এনেকুৱাকৈ বাগান এক্সটেণ্ড কৰাৰ আমাৰ সুবিধা হ'ব। অৱশ্যে অমিতা খেতিটো এটা কথাই ভাল, অমিতাটো আপুনি চব্জি হিচাপেও খাব পাৰে, ফল হিচাপেও খাব পাৰে, এইটো এটা প্লাছ পইণ্ট আছে ইয়াৰ। আচ্ছা, আপুনি এই খেতি যে কৰিছে, এইটো যিটো অমিতা খেতি, এই খেতিটোত কেনেধৰণে আপুনি আৰম্ভ কৰিছে, কি ধৰণে ইয়াৰ কৰা নিয়মটো অলপ ক'বচোন। মই প্ৰথমতে গুটি আমি অৰ্ডাৰ কৰিছিলোঁ। 2টা জাত আছে ইয়াতে, এটা নুনীয় আৰু এটা ষ্ট'ৰেজৰ, চপ্তা বুলি কয়। 1 গ্ৰাম গুটি তেতিয়া আমি আনোতে 300কৈ লৈছিলে। আৰু সেইমতে আমি গুটিখিনি আনি ঘৰত পলিথিনত গোবৰ আৰু মাটি ভৰাই বীজটো আমি তাত ৰোপণ কৰিছিলোঁ। সেইমতে আৰু 15-20 দিনৰ পিছত পুলিটো আনি ইয়াত আমি ৰুইছোঁ। আৰু এই যিটো আপুনি খেতিটো কৰিছে, ইয়াৰ মাৰ্কেটটো আপোনাৰ যিটো বজাৰটো হ'ব, এইটো আপুনি কেনেধৰণে কৰিব? ধৰক ইয়াৰ ওচৰত কেনেকুৱা বজাৰ আছে নেকি, নে আপুনি দূৰ ক'ৰবাত ছাপ্লাই কৰিব? আমাক এতিয়া আপোনালোকৰ জৰিয়তে মানে আমাক এখন ভাল মানে খেতিয়ক যাতে নমৰে, কাৰণ আজিকালি যি হৈছে, আমি আগতে ৰঙালাও বা বেঙেনা চেঙেনা এনেকুৱা কৰিছিলোঁ, বজাৰত মানে শেষত গৈ আধা গাড়ী আমি পেলাই দি আহিব লগা হয়, কাৰণ তেতিয়া 2 টকা 1 টকা এনেকুৱা আছিলে কেজি। কিন্তু এতিয়া অমিতাৰ আমি এতিয়াও মাৰ্কেটটো পোৱা নাই। আপোনালোকৰ জৰিয়তে আমি আহ্বান কৰোঁ যে আপোনালোকৰ জৰিয়তে যদি আমি এটা উচিত যদি মাৰ্কেট এখন পাওঁ, তেতিয়াহ'লে ধৰক কিবা আশাৰ ৰেঙনি এটা আমাৰ দেখিম। এইখিনিতে এটা কথা কওঁ দৰ্শকসকলক, আমি তেখেতৰ ফোন নম্বৰটো আমাৰ স্ক্ৰীণত দি দিছোঁ। এই নম্বৰত যদি কোনোবা বেপাৰীয়ে আপোনাৰ ডাইৰেক্ট পোনপটীয়াকৈ ইয়াৰ পৰা অমিতা কিনিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকক এই নম্বৰত ফোন কৰি তেখেতক কণ্টেক্ট কৰি আপুনি ইয়াৰ পৰাই নিব পাৰিব। আপোনাৰ এতিয়া যিটো খেতি কৰি আছে বা অমিতাৰ খেতি, এইটো কথা জানিব, এইটো কি জাতৰ অমিতা হয় বাৰু? এইটো হাইব্ৰিড বুলি কয়। ইয়াৰে 2টা জাত আছে, এটা নুনীয় আৰু এটা হ'ল ষ্ট'ৰেজৰ, স্বপ্না বুলি কয়। এই 2টা বীজেই আমাৰ আছিলে। এতিয়া আপোনাৰ 2 ধৰণৰ এতিয়া আপুনি খেতি কৰি 2টা জাতৰ আছে। এতিয়া আমি যিটো আমাৰ সন্মুখত যিটো আছে, এইটো কি জাতৰ হয়? এইটো হ'ল নুনীয়। আৰু ইটো জাতৰ কাৰণে আৰু এইটো ঠিক আছে, আমি সেইটো জাতো দেখুৱাম আমি দৰ্শকসকলক। আৰু এই অমিতা খেতিটো কৰিছে, ধৰ ইয়াক কৰাৰ কিছুমান নিয়মৰ কথা, যে কেনেধৰণে ইয়াক ৰুব লাগে, কেনেধৰণে ইয়াক প্ৰতিপালন কৰিব লাগে।
প্ৰথমতে আমি গাঁত খান্দিলোঁ, গাঁত খান্দি আমি গোবৰ দিলোঁ, গোবৰ দিয়াৰ পিছত এতিয়া যিটো আপুনি যিটো ৰুলে ৰোৱাৰ পিছত ইয়াৰ প্ৰতিপালনটো কেনেধৰণৰ হ'ব? আচ্ছা, আমি গাঁত খান্দিলোঁ, গাঁত খান্দি আমি পুলি লগালোঁ, লগোৱাৰ 10-15 দিনৰ পিছতে মানে আমি বনসাৰবিলাক চাফা কৰি গৈ আছোঁ। তাৰপিছত এই আপোনালোকে দেখিছে এইবিলাকত ঢাপ বনাই মানে জংঘলবিলাক চব ইয়াত দি দিলোঁ, দিয়াৰ লগে লগে গছেও এটা শক্তি পালে। এনেকৈ আমি 4-5 বাৰ এতিয়া চিকুণাই দিলোঁ, চিকুণাই দিয়াৰ পিছত এতিয়া ধৰক কাম প্ৰায় শেষ হৈছে আৰু এতিয়া আমি ফল লাহে লাহে ফল বিক্ৰীৰ বাবে আগবাঢ়িব পৰা হৈছোঁ আৰু। এতিয়া বৰ্তমান আপোনাৰ জনামতে ধৰক অমিতা বৰ্তমান বজাৰত এনেই দাম কিমানমান হৈ আছে বাৰু? এনেই ধৰক গুৱাহাটী বজাৰতো এতিয়া 30 টকা 35 টকা বিক্ৰী হয় বুলি শুনি আছোঁ। আৰু আমাৰ জেনেৰেলি আমাৰ গ্ৰাম্য অঞ্চলত তেনেকুৱা নহয়, 20 টকা 15 টকা তেনেকুৱাকৈ হয়। কিন্তু আমি ইয়াত যদি 20 টকা 15 টকা যদি দিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ মানে যিটো খৰচ হৈছে এই খৰচৰ পৰিমাণটো আমাৰ নুঠিবগৈ। গতিকে আমি উচিত যদি আপোনালোকৰ জৰিয়তে যদি উচিত বজাৰ এখন পাওঁ, তেতিয়াহ'লে ধৰক আমাৰ লগতে আৰু 10জন নিবনুৱাও মানে আগবাঢ়ি যোৱাত সুবিধা হয়। আৰু আপোনাৰ এটা কথা জানিব বিচাৰিছোঁ যে এতিয়া ইমান ডাঙৰকৈ আপুনি বাগানটো কৰিছে, ইয়াৰ চৰকাৰী কিবা ধৰণৰ সাহাৰ্য? চৰকাৰী কোনো ফালৰ পৰা একো সাহাৰ্য নাই। মানে আমাৰ VLWক দুদিনেই ক'লোঁ, তেওঁলোকৰ কাণসাৰ নাই আৰু তেওঁলোকে এইবিলাক হাতত কাম নিদিয়েতো। তেওঁলোকে কাণ কিয় দিব? কাৰণ এইটো হ'ল একচুৱেল খেতি এটা হৈছে। তেওঁলোকে একচুৱেল খেতিত নকৰে নহয়। তেওঁলোকে ধৰক আগেই মানে মালটো খাই লৈ তাৰ পিছতহে ধৰক কাৰণ ইয়াত এতিয়া একচুৱেল কৰিব লগা হোৱা লগে ফাৰ্মাৰক মানে গোটেইখিনি বস্তু কিবা দিব লাগিব, কিন্তু তেওঁলোকৰ সেইটো সুবিধাৰ কাৰণে মানে তেওঁলোক ইয়াত নাহে। আৰু এতিয়া আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ মানুহ দেখিছে ইয়াত, বা মই সেই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মই এৱাৰ্ড পাইছিলোঁ, বা প্ৰভাত নাথে অমিতা বাগান এখন কৰিছে, বা কিবা দুটা দিহা পৰামৰ্শ দিওঁ, এজনৰো কাণসাৰ নাই, এইবিলাকত গুৰুত্ব নাই। এতিয়া এটা কথা, আপুনি এৱাৰ্ড পাইছোঁ বুলি কৈছে, আগতে কেনেধৰণৰ আপুনি এৱাৰ্ডটো পাইছে আৰু কিহৰ কাৰণে পাইছিলে বাৰু? মই এই খেতিৰ কাৰণেই পাইছিলোঁ। মৰিগাঁও জিলাৰ দ্বিতীয় শ্ৰেষ্ঠ বঁটা পাইছিলোঁ 2014 চনৰ 26 জানুৱাৰীত, জিলা ভিত্তিত পাইছিলোঁ। আপোনাক এই অমিতা খেতিৰ বিষয়ে আৰু এটা কথা কৈছোঁ, এই খেতিটো তো কেনেধৰণৰ মাটিত বেছি ভাল হয়? এইটো মাটি একদম বালি মাটি যদি হয় খেতিটো নহয়, মই যিটো মোৰ অভিজ্ঞতাৰ পৰা যিটো মানে গম পালোঁ। গতিকে সদায় অলপ মৌবলীয়া মাটি লাগে, বা যদি কাঠুৱা মাটিও হয় তেতিয়াও কিন্তু খেতিটো হয়, কিন্তু বালি মাটিত নহয়। কিন্তু এতিয়া শেষত আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, বিভিন্ন ধৰণৰ খেতিয়ক আছে আমাৰ বিভিন্ন গ্ৰামাঞ্চলত, বিভিন্ন ধৰণৰ খেতি কৰে, তেখেতে বিভিন্ন ক্ষেত্ৰত কেতিয়াবা হতাশা দেখা যায়। গতিকে তেনেক্ষেত্ৰত খেতিয়কৰ বাবে আপোনাৰ ফালৰ পৰা কিবা পৰামৰ্শ দিব নেকি? কাৰণ আপুনি এতিয়া ইমান ধুনীয়াকৈ কৰি আছে খেতিটো, আপুনি যথেষ্টখিনি ভালেই হৈছে আপোনাৰ খেতিটো, গতিকে আমি দেখিবলৈ পাইছোঁ। গতিকে আপোনাৰ ফালৰ পৰা তেনে খেতিয়কসকলৰ কাৰণে কিবা পৰামৰ্শ দিব নেকি? মই এটাই আহ্বান কৰোঁ খেতিয়কসকলক, মানে নিজৰ ভৰিত নিজে থিয় দি যদি কাম কৰা নাযায়, মানে আমি চৰকাৰৰ ওপৰত বা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত যদি আমি আশা কৰোঁ, তেতিয়াহ'লে আমি ছাকচেছ নহওঁ। গতিকে মোৰ ফালৰ পৰা মানে ধাৰে বান্ধে যি কৰিব লাগে আৰু, কাৰণ নিজে নিজে কৰাটোৱে উচিত আৰু, কাৰণ চৰকাৰী ফালৰ পৰা একো সুবিধা আজিলৈ নাপায়, উচিত খেতিয়কে একো নাপায়। এতিয়া মাজতে আমি শুনিলোঁ KCC কাটা গ'ল, KCCবিলাক উঠাই দিলে। এতিয়া KCC যদি এগ্ৰিকালচাৰৰ পৰা কোনোবাই যদি বেংকত প্ৰপ'জেল এটাও দিয়ে, তেওঁলোকে কিন্তু লোন নাপায়। কিন্তু তাত কিন্তু মেলে মিটিঙে কিন্তু ঢাক ঢোল কোবাই আছে, চৰকাৰী ফালৰ পৰা এভেইলেবল মানে যি লাগে খেতিয়ক বস্তা হিচাপে টকা দিব, তেনেকুৱাও মানে শুনো। গতিকে মই আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মানে আহ্বান জনাইছোঁ, যদি আমাৰ নিচিনা যুৱকক যদি এতিয়া চাকৰিটো দিব নোৱাৰে, গতিকে খেতিখিনি কৰাটো যদি অকণমান যদি এনকাৰেজ নাপায়, তেতিয়াহ'লে খেতিয়কে কেনেকৈ খেতি কৰিব? আৰু উচিত যদি মূল্য নাপায়, তাৰ কাৰণে চৰকাৰে কিন্তু পদক্ষেপ ল'ব লাগিব। ঠিকে আছে, ধন্যবাদ আপোনাক। আজি আপুনি যথেষ্টখিনি সময় দিলে, আপোনাৰ বাগানখনৰ কথা ক'লে, বহুতখিনি কথা ক'লে, আপোনাক ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আপোনালোকে দেখিছে এই ব্যক্তিগৰাকীয়ে কিমান সুন্দৰকৈ এই ফাৰ্মখন খুলিছে আৰু ধুনীয়াকৈ খেতিখিনি কৰি আছে। তেখেতে ইয়াৰ আগতে জিলা ভিত্তিক এৱাৰ্ডো পাইছে। গতিকে তেখেতে কোৱাৰ দৰে চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লাগে এনেধৰণৰ কৃষকসকলৰ ওপৰত, কাৰণ চৰকাৰৰ দৃষ্টিগোচৰ হ'লে তেখেতসকলে উৎসাহ পায়। গতিকে আজি ভিডিঅ'টো আমি বেছি দীঘলীয়া নকৰোঁ, ইমানতে শেষ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয়, ছাবস্ক্ৰাইব কৰিব। এনেধৰণে আমি বিভিন্ন ঠাইত, বিভিন্ন গ্ৰামাঞ্চলত গৈ আমাৰ খেতিয়কসকলৰ বিষয়ে আপোনালোকক অৱগত কৰাম। লগতে তেওঁসকলৰ কি কি খেতি কৰিছে এইবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে
এই বাগানখনৰ কথাকে ক'বলৈ যদি আপোনালোকে ইয়াৰ পৰা পোনপটীয়াকৈ অমিতাবোৰ কিনিব বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীণত তেখেতৰ নম্বৰটো আকৌ এবাৰ দিছোঁ, সেই নম্বৰটো কণ্টেক্ট কৰিব পাৰিব, তেখেতৰ পৰা পোনপটীয়াকৈ কিনিব পাৰিব। গতিকে ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। নমস্কাৰ।